হাই ফ্ৰেণ্ড, কি খবৰ? মই আপোনালোকলৈ আজি পুনৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছেনে মোৰ চুলিখিনি বহুত বেয়া আছিলে। এতিয়া বৰ্তমান মোৰ চুলি বহুত ভাল হৈ গ'ল। মই নিজেই ভাবিব নোৱাৰোঁ। সেয়ে আপোনালোকলৈ ভাবিলোঁ শ্বেয়াৰ কৰোঁ কিনো মইনো ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে চুলিত মই সাধাৰণতে কি ব্যৱহাৰ কৰিছোঁ। শ্বেম্পু কৰাৰ আগতে আমি শ্বেম্পুৰ লগত কেইটামান সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। সেয়া হ'ল জবা ফুলৰ পাত আৰু জবা ফুল হ'লেও হ'ব বা পাত হ'লেও হ'ব, আৰু নৰসিংহ পাত আৰু লগতে চাহপাত। এই তিনিওটা সামগ্ৰী একাপ পানীত খুব ভালদৰে উতলোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত আপুনি যি শ্বেম্পুৱে ব্যৱহাৰ নকৰক সেই শ্বেম্পুৱে তাত এড কৰিব। আধা চামুচ কৰিব, বৰ বেছি নকৰিব। গোটেইকেইবিধ সামগ্ৰী একেলগে মিলাই লৈ আপুনি চুলিত এপ্লাই কৰি 10 মিনিট সময় থৈ দিব। থৈ দি নৰ্মেল পানীয়ে মূৰটো ধুই পেলাব। তাৰপিছত দেখিব আপোনাৰ চুলিখিনি কিমান ধুনীয়া এটা শ্বাইনিং আহিছে। আৰু লাহে লাহে এনেকৈ সপ্তাহত আপুনি 2বাৰ বা 3বাৰ কৰিবচোন। আপোনাৰ চুলিখিনি ধুনীয়া হৈ আহিব আৰু ক'লা হৈ আহিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় এবাৰ ব্যৱহাৰ কৰি চাব। সঁচাই আপোনালোকে সুফল পাব আৰু ময়ো পাইছোঁ।